ঘৰত আছা? ধৰ্মে আইছা মই কথাটোলাক গাঙে খুজিছিলো মোক লাগে নাপলি তই আইছা তাতে মানুহ কালি গেলি পেক দিম বুলি ভাবিছো সেইকাৰণে হাল নিলো দে ময়ো পেক দিছো ৰ 3 ঘণ্টামান মাতি এতিয়া নদী বিৰা ধৰিনি এটা আহিলা নাই তই বাচ্চা কামলা লাগিছা মই পাৰা নাই কামলা লাগৰ নাই আৰু এটাই জীৱ আজিনো কি কৰিম জীৱ এটা আছিল যাৰ কাৰণে আজিছিলো তই তই গুচি গেল ময়ো বেয়া খবৰটো পালো আহিম বুলি আহিব পৰা নাই দেশো কি হল কো কি কবি সেই কথাটো মোৰ বুকত খুন্দা মাৰি ধৰে সি মেট্ৰিকত ভাল ৰিজাল্ট কৰিম বুলি বহুত কষ্ট কৰিছিলে ধৰ্মে বাবা উঠে বেলি ওলাম দেৰি হৈছিল পঢ়াৰ উঠি উঠছো ৰহে সলকান্তে উঠব ৰাতি গেলি পঢ়িছে দে অলপ ঘুমাওক দে একো নহয় তই পঢ়ৰ মই সেই পৰা হলি জুঙা হলি মই যাম দে একবাৰ পত্ৰ দেখিম এই পত্ৰ বস্তুটোত অলপ বেৰা চেৰা দি বেৰা দিবি তই নাচবি দে কক কোনোবা আহিলি বহিবা দিবি হয়নে মই যাম দে মই দেৰি নকৰো দে আৰু আহি পেলাই খোৱাৰ ব্যৱস্থা ময়ে কৰিম দে মই যাম দে নাংগে দে তই পৰীক্ষা আৰু এই চাবি গৰুকেইটা দি গেছো দে তই আৰু একবাৰ দিলেও হ'ব দে পৰীক্ষা পিছে লাগ 6 মাহ আৰু কম চইছি পৰীক্ষা দেখা না সেই তেতিয়া খান সাইকেল ললো সাইকেল আছে নতুন সাইকেল চকৰা হুৱা চকৰা নাযাওঁ যে আমাক যেতিয়া ঘৰত থাকবা দিছে অলপ পঢ়ি খাতাবি নহয় যা অলপমান পঢ়ো তইও অলপ পঢ়িয়া পাৰা পঢ়ি থাকাত পঢ়ি খাতাবি পঢ়ি ঐ থাক মই যা জাগে দে খাতাব পঢ়ি বাবা আছা পঢ়ি পঢ়ি আছো আইলি দেউতা সময় মিলাই পেলাই তই গৰুক খাচাত দিছা না দিছো দে মই আহিলো দে হল মই দিছিলো অলপ দিবা আৰবি দিম দে তই চিন্তা কৰবা নালাগে দেউতা হেৰি ছিলে দে পচিছিল পচি কেবা চাখান দি থোৱা সাইকেল দিছি লগ দে তাহুন পাছছে আমি পাৰা নাই ল নাই আৰু বাছা সাইকেল খান কৰো জানা না কিয় পৰীক্ষা বোলে পাছ হৈছি বোলে কি কয় পৰীক্ষা পিছ হৈছি পৰীক্ষাটো কি হয় সদায় ধৰো কিবা কিবি হৈয়ে আছে একো নহয় দে পিছ হৈছি ভালে হৈছি তই আৰু পঢ়বা সময় পিছা আৰু ভাল ৰিজাল্ট কৰবা পাৰবি সেইটো হৈ দেখোন পৰীক্ষা চলি তই পঢ়া ঢিলা নকৰবি বাবা তই পঢ়ি থাক পঢ়া ঢিলা নকৰবি পঢ়াত তই দে মই বাকী কামখিনি কৰোঁ দে তই পঢ়া তই নুঠবি মই দিম দে আৰু গৰু চৰু চাম ন তই অলপ খেত দি দিব
কৌশিক নেকি নে আছো ৰ অলপ ভাতটো খালো গোপাল গম পা নাপায়ে কি পৰীক্ষা নহৈ হে স্কুলৰ নাম্বাৰ দিব আৰু পৰীক্ষা নহয় স্কুলৰ পৰা নাম্বাৰ দিব মানে কেনা আন্ধাৰ মানে স্কুলৰ নাম্বাৰ দিব চৰি খাতে ছাৰ নাম্বাৰটোৱে হ'ব মেনেজ কৰি দিব তই থাক মা দে এই খানা খাওঁ বল পঢ়ি আছ খুৰা পঢ়ি আছো ৰ'ব পঢ়া পঢ়িব লাগে মানে এটা কথা হৈছে খুৰা পৰীক্ষা বোলে কেনচেলে হ'ব এইটো কথা নামত মই শুনছো ৰবা এতিয়া বস্তুটো মই সিংহে জানো এই টিভি চাই থাকাতে চলিকেইটা কৈ আছিলা কিবা পৰীক্ষা কেনচেল বুলি সেইটো এই পঢ়াখিনি দুইটা নাই যাব আনবাইছো পঢ়া এনাই নাজানো পঢ়াৰ মূল্য আছে পঢ়া ক'ত যাব এনাই পঢ়াটো পঢ়ায়ে পঢ়া খায়ো চুৰ কৰি জুয়ে পুৰি খাব নোৱাৰে এইগিলা আকৌ নহয় পঢ়াটো ঠিকে থাকিব সেইটো মনটো ভাঙি নেদবা আমাৰ দুখীয়া মানুহৰ কাৰণে আমাৰ পৰীক্ষা ৰিজাল্টটো আছে সেইটো হয় সেইটোৰ কাৰণে আশা কৰা যায় ঠিকে আছে দে কিন্তু এতিয়া উপায়তো নাই চৰকাৰৰ বস্তু কিবা কৰোণা মৰণা আহি পেলাই এইবিলাক কৈছি এতিয়া চলিৰ পঢ়াটোতো হাত দিবা নোৱাৰা চলিগিলাৰ বহুত মন ভাঙি গৈছে কিন্তু উপায়তো নাই পঢ়াটো বাদ দি পেলাই চলবা নোৱাৰা আমাৰ গৰীব হলেও আমি তাহাক লৈয়ে চলিব লাগিব মই তাক কৈছো পৰীক্ষা নহ'লেও তই পৰীক্ষা পঢ়াটো ৰখাব নালাগে ঠিকে আছে ৰিজাল্ট গেলা বাইদা কেনকে দিব বা তাহোন চিন্তা কৰিব দে বাপু সেইগিলা চিন্তা কৰিব লাগে নাই নহয় আমিতো আৰু কৰিব নোৱাৰো আমি যাহলে চকী মানুহ দেচোন খুৰা মানে কি পঢ়িছো ইমান কষ্ট কৰি কিনে পঢ়িছো ৰিজাল্টটো অলপ সেই হ'বে না এতিয়া ৰিজাল্টৰ কথা তাহোন চৰকাৰে আলোচনা কৰিব কৰি পেলাই কি কৰে এতিয়া গৰীবৰ মুঠতে মৰণ কি গোপাল এই বহি আছো ৰ ৰিজাল্ট বা কি হৈ আছে ইয়াৰ কথা গম পোৱা নাই গম নাই তই পাইছা নেকি হা ছেকেণ্ড ছেকেণ্ড মই তই স্যার তোর পড়ে কি করলি সেখানে ভালি মনে পড়াকে ইচ্ছা পেল এলাই পয়সা কামাল বুঝলি পড়ি পড়ি কত বছর পড়লি তাই সেকেন্ড পালি নপড়াকে সাইকেল হল মই কৈছিলো না দেউতাই মেনেজ কৰি দিব দিছ না তিনিটা খাই আনিছো খানা যাবি এলাই হল পইচা কামাল কি কৰি গ'ল মই মাথা নষ্ট হৈ গ'ল মোৰ মাথা বয়াই মই পাগলা হৈ যাম মই মানুহগিলাই মোক কি ক'ব মই পঢ়িব নোৱাৰোঁ বুলি ভাবি দেখো কি কৌশিকে আজি হৈ গ'ল দেউতাই মোৰ ৰিজাল্টৰ কথা কিমান ভাবছিল কিমান আশা কৰিছিল কিন্তু আমাৰ দুখীয়া মানুহৰ কাৰণে আমাৰ পৰীক্ষা ৰিজাল্টটো আছে তোর পড়ে কি করলি এলাই হল পয়সা কামাল মই বাচি থাকাত কৰি মৰি যোৱাই ভাল জোয়ার কপাল পানিতেছে কি গোপাল পরীক্ষাতে তুই আৰু এবাৰ ভালকে পৰীক্ষা দিব পারলি গোপাল কি করলি মোর কলজার এক টুকরা মুখ এরি গুছি গেল ওপরে গুছি গেল জি হব লাগা আছে হয়ে গেল তই দুখ নকরবি ভাগ্যত যি লেখা আছে সেয়ে হব তই দুখ নকরবি তোর লগত মা আছো সদায় আমার দুখিয়া জীবন আমার দুখিয়া জীবন হয়ে ধরবে এ আমার দুখিয়ার জীবন খবরে নাকান্দি